মোৰ মৰমৰ মাইনাহঁত ঠিকে আছেনে তোমালোকে? আশা কৰোঁ তোমালোক ঠিকে আছে চাগে। বাৰু ময়ো ঠিকে আছোঁ। এতিয়া আজি তোমালোকলৈ মই এটা সাধু লৈ আহিছোঁ আকৌ। আজিৰ সাধুটো কাৰ জানানে বাৰু? নাজানা নহয় জানো? তো আজি আমি দীঘল ঠেঙীয়াৰ সাধু শুনিম। কাৰ সাধু শুনিম? দীঘল ঠেঙীয়া, যাৰ ঠেংকিখন দীঘল হয়। তো আমি আজি সেই দীঘল ঠেঙীয়াৰ সাধুকে শুনিম আৰু জানিম যে সাধুটো শুনি আমি তাৰ পৰা কি বুজি পালোঁ। বুজিছেনে মাইনাহঁত? তো আহা সাধুটো শুনো। এখন গাঁও আছিলে বহুত দিনৰ আগত। সেই গাঁওখনত এজনী বুঢ়ী আছিলে এটা জুপুৰি ঘৰত। সেই বুঢ়ীজনী এটা জুপুৰি ঘৰত আছিল আৰু বুঢ়ীজনী কেইটামান মহ পুহিছিলে। গম পাইছা? সেই মহকেইটা পুহিছিলে। তাৰ পাছত বুঢ়ীজনী আৰু দিনটো মহকেইটাক ঘাঁহ খুৱাই, দিনটো মহকেইটাৰ লগত ঘাঁহ চাহ খুৱাই মেলি নিজৰ কাম চাম কৰি সদায় ৰাতি আকৌ শুই থাকে। প্ৰতিদিনে বুঢ়ীজনী ঘৰৰ পৰা উঠিব, নিজৰ কাম কৰিব, আকৌ নিজৰ কাম কৰাৰ পাছত মহকেইটাক দানা খুৱাব, ভাত খুৱাব, ঘাঁহ খুৱাব, খুৱাই মেলি লৈ আকৌ শুই থাকে। তো দিনবোৰ এনেকৈ গৈ আছিলে। তাৰ পাছত দিনটোতো তেনেকৈ যায়। এতিয়া ৰাতি হ'ল। ৰাতি হোৱাৰ পাছত আৰু বুঢ়ীজনী কি কৰিলে? শুবলৈ ল'লে। কিন্তু বুঢ়ীজনী মানে ৰাতি অকণমান ভয় লাগে, কাৰণ অকলে থাকে। তো ৰাতি আন্ধাৰ হৈ যায় পেলাই অলপ ভয় লাগে। তো বুঢ়ীজনী আৰু এনেকৈ তাতে সেইদিনা চোৰো আহিছিল আৰু বাঘো আহিছিল গৰু খাবলৈ কাৰণে। বাঘটোৱে ভাবিলে গৰু খাব আৰু চোৰটোৱে ভাবিলে গৰু চুৰ কৰিব। তো সিহঁতো আহিছিল। সিহঁত আহি পেলাই আৰু একেবাৰে দুয়োটা লুকাই গ'ল। বাঘটো গৰুকেইটাৰ লগত লুকাই গ'ল, মানে মহকেইটাৰ লগত লুকাই গ'ল, আৰু যিটো চোৰ আছিলে সিও এটা জেগাত লুকাই গ'ল। ভাবিলে বুঢ়ী যেতিয়া শুব তেতিয়া সিহঁতে আৰু বাঘটোৱে এটা গৰু খাব আৰু চোৰটোৱে গৰু এটা চুৰ কৰি লৈ যাব, মানে মহ এটা চুৰ কৰি লৈ যাব। সিহঁতে সেইটো হৈ থাকিলে। এতিয়া বুঢ়ীয়ে বহি বহি ভাবি আছে, বোলে এতিয়া মইতো শুব লৈছোঁ, ৰাতিও হৈছে, ৰাতি ভয়ো লাগে। বাৰু যিয়েই হওক ভগৱান, মোক দীঘল ঠেঙীয়াই নাপালেই হ'ল আৰু। এতিয়া বুঢ়ীয়ে বাৰে বাৰে সেইটোৱে ভাবিছে, সেই ভগৱান মোক চাগে দীঘল ঠেঙীয়াই নাপায়, কাৰণ বুঢ়ী ভয় লাগে ৰাতি হ'লে। ৰাতি হ'লে গাঁওখনত ইফালে সিফালে কোনো নাই, বুঢ়ীৰ ঘৰটো অকলশৰে জংঘলৰ ওচৰতে। সেইকাৰণে বুঢ়ীয়ে ভয় কৰে আৰু কৈ আছে যে যাতে মোক দীঘল ঠেঙীয়াই নধৰে। বাঘটোৱে আৰু চোৰটোৱে শুনিলে। সিহঁতে ভাবিছে দীঘল ঠেঙীয়া কি বস্তু, এনেকৈ ভাবিলে। তাৰপাছত ভাবিলে যে বাৰু দেখা যাবচোন কি বস্তু হয়। তাৰপাছত এতিয়া কি কৰিলে, যেতিয়া বুঢ়ী শুই গ'ল, শুই যোৱাৰ পাছত আৰু এতিয়া চোৰটোৱে কৰিব কি, সি ধুনীয়াকৈ আহিছে, আহি এতিয়া মহকেইটা লৈ যাব ভাবিছে। এতিয়া ভাবিছে মই যেনিবা মহ লৈ যাম, ইয়াততো 4টা মহ আছে, কোনটো মহ চবতছে বেছি ভাল সেইটো কেনেকৈ গম পাম। তাৰ পাছত সেই মহকেইটাৰ পিঠিত হাত খেপিব ল'লে। এতিয়া তাততো বাঘটো শুই আছিলে, হাত খেপিওঁতে হাতটো বাঘৰ পিঠিত পৰিলে। এতিয়া বাঘটোতো জোখাৰ মাৰি দিলে। তো চোৰটোৱে ভাবিলে যে এইটো জোখাৰ মাৰি দিছে চোৰটোৱে, এইটোৱে চবতছে ভাল মহটো হ'ব। সি আৰু কৰিলে কি, নেগুৰডালত পাক মাৰি ধৰি লৈ বাঘটোক লৈ যাব লৈছে। বাঘটোৱে ভাবিলে মোকতো দীঘল ঠেঙীয়াই পালে, বুঢ়ীয়ে দীঘল ঠেঙীয়াৰ কথা কৈছিলে। বাঘটো দৌৰিব ল'লে। এতিয়া যেতিয়াই দৌৰ ল'লে, চোৰে ভাবিলে নাই, ইয়াকতো এনেকৈ নোৱাৰিম, ইয়াৰ পিঠিত বহাই ভাল। সি ভাবিলে মহ লৈ গৈছে, সি বহি ল'লে চোৰটোৰ পিঠিত। এতিয়া পিঠিত বহাৰ পাছত অলপ টাইম যোৱাৰ পাছত চোৰটোৱে গম পালে নহয়, এইটোতো মহ হ'ব নোৱাৰে, ইয়াৰতো হেৰিটো বেলেগ। তেতিয়া গম পালে যে নহয়, এইটো মহ নহয়, আৰু চোৰটোৱে ডিঙিটোতে ধৰি ল'লে। ডিঙিত ধৰাৰ পিছত বাঘে ভাবিলে নাই, মোৰতো এতিয়া দিগদাৰ হ'ব। তাৰপিছত বাঘ আৰু দৌৰি পলালে। চোৰটো তেনেকুৱাতে লুটিখাই পৰি গ'ল, আৰু পৰি যাওঁতে চোৰটোৰ হাততে মানে বাঘৰ নেজডাল ৰৈ গ'ল। তাৰপাছত নেজডাল দেখি চোৰটোৱে ভাবিলে এইটো কিহৰ নেজ, এইটো গৰুৰ নেজো নহয়, মহৰ নেজো নহয়, এইডালটো ৰছীও নহয় গৰু বান্ধা, হয় কি? এতিয়া যেতিয়া চাই গম পালে যে বাঘৰহে নেজ। সি ভয়তে
জংঘলত এজোপা গছৰ ওপৰত উঠি ৰখি গ'ল। এতিয়া বাঘটো গৈ তাৰ লগৰ যিখিনি বাঘ আছিল সেই বাঘখিনিক ক'লেগৈ যে আজি এনেকৈ দীঘল ঠেঙীয়া পালোঁ, তো মোকতো নেচ ছিঙি দিলে আৰু মোক বহুত দৌৰালে। সেই কথাখিনি যেতিয়া শুনিলে, শুনাৰ পিছত লগৰ বাঘকেইটাই ভাবিলে যে নাই, বাঘ মানে জংঘলৰ ৰজা হয়। এতিয়া যদি ৰজাৰে এনেকুৱা অৱস্থা হয় তো আমাৰতো সন্মান নাইকিয়া হ'ব। সিহঁতে ভাবিলে নাই, আমি গোটেইকেইটা যাম আৰু গৈ দীঘল ঠেঙীয়াটো ধৰিয়ে আহিম। এনেকৈ ভাবিলে, ভাবি গোটেইকেইটাই এটা বুদ্ধি ভাঙি যায়। গোটেইকেইটা গৈ যেনেকৈ নহওক দীঘল ঠেঙীয়াটো ধৰি সেইটো খাই পেলাব। এতিয়া সেইটো ভাবি গোটেই বাঘকেইটা গুচি গ'ল দীঘল ঠেঙীয়া বিচাৰি। এতিয়া সিহঁতে দীঘল ঠেঙীয়া বিচাৰি গৈ আছে, নাপায়হে নাপায়। এতিয়া সিহঁতে চিনিও নাপায় দীঘল ঠেঙীয়া কি, কিন্তু সিহঁতে মনতে ভাবিছে যাৰ ঠেংকেইটা দীঘল হ'ব সেইকেইটাই দীঘল ঠেঙীয়া বিচাৰি আছে। তাৰপাছত বিচাৰি এটা সময়ত গৈ পেলাই সিহঁতে মানে এখন জংঘলৰ একেবাৰে ভিতৰ পালেগৈ। জংঘলৰ ভিতৰ পোৱাৰ পিছতো এতিয়া প্ৰতিটো বাঘে বিচাৰিছে, প্ৰতিটো বাঘ সেইটো বেলেগ চাইডত গৈ বিচাৰি নাই পোৱা। পটকতে এটা বাঘে গছ এজোপাৰ ওপৰত কোনোবা এটা বহি থকা দেখিলে। সি ভাবিলে এইটো দীঘল ঠেঙীয়া, কাৰণ বহি থকা দেখিলে হয় মুখখন দেখা নাপালে, খালি ঠেংকেইটা দেখা পালে। যেতিয়াই গম পালে যে ঠেংকেইটা আছে এইটো দীঘল ঠেঙীয়া মানে। তাৰপাছত সিহঁতে দীঘল ঠেঙীয়াক ধৰিবলৈ কাৰণে দেখিছে গছৰ ওপৰত বহি আছে, কেনেকৈ ধৰিব। বাঘকেইটাই কি কৰিলে, এটাৰ ওপৰত সিটো উঠিলে, সিটোৰ ওপৰত সিটো উঠিলে, তেনেকৈ কৰি ওখ হৈ লোৱাৰ পাছত আৰু দীঘল ঠেঙীয়া দৌৰ অৱস্থা। এতিয়া চোৰটোহে আছে, তাততো দীঘল ঠেঙীয়া নাই। চোৰটো ভাবিছে এতিয়া কি হ'ব, মইতো চেচ, মোকতো খাই পেলাব বাঘে। তাৰপাছত চোৰটোৱে কি কৰিলে, যিটো বাঘৰ নেজডাল তাৰ হাতত আছিলে সি দেখা পালে যে সেই বাঘটো একেবাৰে তলত আছে। এতিয়া সি মনত পেলালে যে বাঘটোৰ নাম কি আছিলে। সি গম পালে যে যেতিয়া মই দৌৰি আহিছিলোঁ তেতিয়াতো বাঘটোৱে কৈছিলে, চিঞৰিছিলে মই খৰা মুখেৰে বুলি। তেতিয়া খৰা বুলি বাঘটোৰ নাম গম পাই যেতিয়াই খৰা বুলি চিঞৰিলে সি দীঘল ঠেঙীয়াই ধৰিছে বুলি ধৰি পলাই দিলে। এতিয়া তলৰ বাঘটো যেতিয়া গুচি যোৱাৰ লগে বাকী গোটেইকেইটা পৰি গ'ল আৰু গোটেইখিনি ভাবিলে যে আমাক চবকে দীঘল ঠেঙীয়াই পালে বুলি ভাবি গোটেইখিনি দৌৰ ল'লে। তো এতিয়া দৌৰ লোৱাৰ পাছত সেইপিনে চোৰটো বাচি গ'ল। চোৰটো নিজৰ ঘৰলৈ গ'ল আৰু ক'ৰবাত খালে যে আজিৰ পৰা সি কেতিয়াও চোৰ কৰিব নাযায়। বুজিলা বাইনা? তো এই সাধুটোৰ পৰা আমি কি বুজিলোঁ? প্ৰথম কথা, আমি চোৰ কৰিব নাপায়, চোৰ কৰাটো একেবাৰে বেয়া কথা। দ্বিতীয় কথা, আমি যিটো কাম বলেৰে নোৱাৰোঁ সেইটো বুদ্ধিৰে কৰিব লাগে। ঠিক আছে মাইনাহঁত, বাই বাই, যাওঁ দিয়া।